সাবজেক্ট এছামিজ MIL ক্লাছ 9 এইটো কোকৰাঝাৰ জিলাৰ কোৱেশ্চন হাফ ইয়াৰলি নৱম শ্ৰেণীৰ ইয়াত ফুল মাৰ্ক 100 আৰু টাইম 3 ঘণ্টা তো ক অংশত 75 মাৰ্ক আৰু খ অংশত আছে 25 মাৰ্ক কেনেকুৱা ধৰণৰ কোৱেশ্চনটো দিছে এতিয়া অলপ চাই লওঁ কোৱেশ্চন প্যাটাৰ্নটো এক নম্বৰ দিছে তলত দিয়া যিকোনো 5টা প্ৰশ্নৰ সমূহ উত্তৰ লিখা এর 5টা প্ৰশ্নৰ ভিতৰত ক নম্বৰ দিছে সহজ ব্যৱহাৰ অনুমান কি আৰু খ নম্বৰ সময়ক কিহৰ লগত তুলনা কৰিব পাৰি আৰু গ নম্বৰ অমৃত উপন্যাসৰ লেখক কোন বৈদ্যদেৱৰ আসল নাম কি আৰু ঙ নম্বৰ কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি ছ নম্বৰ নিৰ্মলে কাক বিচাৰি দোকানলৈ গৈছিল ছ নম্বৰ বকুল ফুলৰ দৰে উপন্যাসখনৰ লিখক কোন এটো 5টা সমূহ প্ৰশ্ন উত্তৰ গল 5 মাৰ্ক গল আহিল এতিয়া 2 নম্বৰত কি দিছে তলৰ প্ৰশ্ন কেইটাৰ উত্তৰ লিখা ক নম্বৰ কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি নাইবা কিছে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বুলিলে কি বুজায় দুটা নাইবা মানে দুটা কোশ্চেন দিয়া আছে তাৰে ভিতৰত যিকোনো এটা কোশ্চেন লিখিব লাগে এটা কোশ্চেন লিখিলে 4 মাৰ্ক আৰু খ নম্বৰ দিছে ব্যৱহাৰৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি নাইবা ইয়াৰ যেটো খ নম্বৰ নাইবা দিছে বিনা ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে দুটা কোশ্চেনৰ ভিতৰত আছে 8 মাৰ্ক গ নম্বৰ আৰ্যসকলৰ পাছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া এই কোশ্চেনটো নাইবা দিছে কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ লিখা আৰু খ নম্বৰ আসলতে মন গলেই সুখী হ'ব পাৰি জানো নিৰ্মলে কিয় প্ৰসংগ সিদ্ধাৰ্থ এনেদৰে কৈছিল আৰু ইয়াৰে অৰ্থ দিছে সিদ্ধাৰ্থ কিয় নিঃসংগতাত ভুগিছিল বৰ্ণনা কৰা এটো গল 2 নম্বৰ 4টা কোশ্চেন লিখিব লাগে ইয়াৰে 8টা কোশ্চেন দিয়া আছে 8টাৰ ভিতৰত 4টা কোশ্চেন লিখিব লাগে আৰু এটা কোশ্চেন লিখিলে 2 মাৰ্ক আৰু 4টা লিখিলে 8 নম্বৰ 3 নম্বৰত দিছে কোশ্চেনটো কি পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে লিখা এটো 3 মাৰ্ক দিছে ইয়াৰ অৰ দিছে কি বিষয়ত ভাৰতবৰ্ষৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি 4 নম্বৰ দিছে তাৎপৰ্য ব্যাখ্যা কৰা যিকোনো এটাৰ দুটা দিছে দুটাৰ ভিতৰত এটা লিখিব লাগে যে নম্ৰতা সহজ ব্যৱহাৰ অনুপান আৰু খ নম্বৰ দিছে সোণৰ জয়তি অমান্য কৰিলে নকমে এটো দুটাৰ ভিতৰত যিকোনো এটা লিখিব লাগে এটা লিখিলে ইয়াৰে 4 মাৰ্ক দিব কোশ্চেন নম্বৰ 5 যিকোনো এছোৱা প্ৰসংগ সংগতি দেখুৱাই ব্যাখ্যা কৰা ইয়াৰ দুটা দিছে ক নম্বৰ খ নম্বৰ সংস্কাৰ এক জীৱন পদ্ধতি আৰু খ নম্বৰ দিছে সময়ৰ টিকনিডাল হেন আগফালে এই যিকোনো এটা লিখিব লাগে ইয়াৰে আৰু এটা লিখিলে ইয়াৰে 5 নম্বৰ আছে নম্বৰ দিছে তলত দিয়া প্ৰশ্নবোৰৰ সমূহ উত্তৰ লিখা ইয়াৰ 4টা দিছে 4টাৰ ভিতৰত মাৰ্ক দিছে 4 1 গুণ 4 সমূহ উত্তৰ যেটো 1 মাৰ্ক আছে শংকৰদেৱে সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি এটো আৰু প্ৰতিমাৰ খনিকৰ সবাই জানো আমি চন্দ্ৰকুমাৰ আগৰৱালা কোন বুলি প্ৰতিমাৰ খনিকৰ কোন চন্দ্ৰকুমাৰ আগৰৱালা গ নম্বৰ সদায় কানেৰে শুনা আৰু সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে এটো আৰু খ নম্বৰ দিছে অজৰ অমৰ শব্দটোৰ অৰ্থ কি 7 নম্বৰ কবিৰ পৰিচয় দি মানৱ বন্দনা কবিতাটিৰ সাৰাংশ লিখা ইয়াৰে মাৰ্ক আছে 5 আৰু 8 নম্বৰ দিছে কেনে গীত আৰু কেনে ছবি কোনো ভাল নবলে এটোৰ মাৰ্ক আছে 2 9 নম্বৰ দিছে শ্ৰীমন্ত শংকৰদেৱৰ এটি চমু পৰিচয় দিয়া ইয়াৰে মাৰ্ক দিছে 2 আৰু 10 নম্বৰ দিছে তলৰ যিকোনো এছোৱা ব্যাখ্যা কৰা এটো দিছে দুটা দিছে যিকোনো এটা লিখিব লাগে পাছে পাছে যশোদাই খেদন্ত ভয় লাগ মাধৱ নেদেখন্ত
আৰু খ নম্বৰ দিছে দৰ্শন কামুৰি অতি টাংগু শিলায়ে ভাঙিলা দণ্ডি হান্দু। এই দুটাৰ ভিতৰত এটা লিখিব লাগে। ইয়াৰ মাৰ্ক দিছে 5 মাৰ্ক। এতিয়া ক অংশৰ ব্যাকৰণ ভাগখিনি দিছে যে 11 নম্বৰ কোশ্চেন, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। তলত দিয়া যিকোনো দুটা সমাৰ্থক শব্দ লিখা। 4টা দিছে, সৰু, উলাহ, স্বৰ্গ, দুগ্ধ, এই 4টাৰ ভিতৰত যিকোনো দুটা সমাৰ্থক লিখিব লাগে। নম্বৰ, তলৰ যিকোনো দুটাৰ বিপৰীত শব্দ লিখা। যাত দিছে মিহি, নিন্দা, অভিশাপ, বৈচিত্ৰ্য। আৰু গ নম্বৰ দিছে তলৰ যিকোনো দুটা মধ্যাহ্ন আৰু মধ্যাহ্ন হোৱাৰ কাৰণ আৰু অৰুণ, কৰ্ণ, নিষেধী, বিষাদ। এই যে 4টা যে আছে এইবিলাক মধ্যাহ্ন আৰু যিটো আছে এইবিলাক হোৱাৰ কাৰণ কি, কাৰণ দৰ্শাবলৈ কৈছে। আৰু খ নম্বৰ, তলত দিয়া যিকোনো দুটা সন্ধি ভাঙা। সন্ধি ভাঙিবলৈ দিছে খ্ৰীষ্টাব্দ, কৰায়ত্ত, স্বাধীন আৰু অনুষ্ঠান। এই যিকোনো 4টা দিছে, 4টাৰ যিকোনো দুটা লিখিব দিছে, সন্ধি ভাঙিব দিছে। গ নম্বৰ, তলত যিকোনো এটাৰ সূত্ৰ লিখি উদাহৰণ দিয়া। ইয়াৰ মাৰ্ক জুৰীয়া শব্দ, দ্বন্দ্ব সমাস আৰু অৰূপ শব্দ। ঠিক তলৰ যিকোনো একফাকি প্ৰবচনৰ ভাৱ সম্প্ৰসাৰণ কৰা। অভ্যাসৰ নৰ, কৰ্ণপথে কৰে স্বৰ আৰু সময় অমূল্য ধন। এই দুটো দিছে, যিকোনো এটা লিখিব দিছে। নাইবা বিশেষ কাৰণ দৰ্শাই চতুৰ্থ পিৰিয়ডৰ পিছত ছুটি বিচাৰি তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীলৈ অধ্যক্ষ মহোদয়লৈ এখন আবেদন পত্ৰ লিখা। নাইবা তলত দিয়া খণ্ড বাক্যবোৰে বাক্য ৰচনা কৰা। ডাঙৰ দীঘল, অজৰ অমৰ, প্ৰচাৰ মাধ্যম, মৌলিক অধিকাৰ। বহুত লং দিছে, এইটো মাৰ্ক দিছে 4, বহুত নাইবা দিছে। ইয়াত দুটা দিছে, যিকোনো এটা লিখিব দিছে। নাইবা চতুৰ্থ পিৰিয়ডৰ পিছত ছুটি বিচাৰি আবেদন লিখিব দিছে। নাইবা ইয়াৰ খণ্ড বাক্য ৰচনা কৰিব দিছে। 13 নম্বৰ, তলত যিকোনো এটা বিষয়ৰ ওপৰত এখন ৰচনা লিখা। এখন ৰচনা দিছে অসমৰ প্ৰাকৃতিক সম্পদ, মহৎ লোকৰ জীৱনী আৰু ছাত্ৰ জীৱনৰ কৰ্তব্য। এইটো ক অংশৰ গ্ৰামাৰটো ছেশ্যনটো গ'ল। এতিয়া বৈচিত্ৰ্যময় অসম, মানে দ্বিতীয় পাঠৰ পৰা আছে। তোমাৰ দ্বিতীয় পাঠ বৈচিত্ৰ্যময় অসম উল্লেখিত যিকোনো দুটা জনগোষ্ঠীৰ পালন কৰা দুটাকৈ প্ৰধান উৎসৱৰ নাম। দুটা জনগোষ্ঠীৰ পালন কৰা প্ৰধান দুটা উৎসৱ। 4 মাৰ্ক দিছে। তলত উল্লেখ কৰা যিকোনো 3জন ব্যক্তিৰ বিষয়ে চমু বৰ্ণনা দিয়া। এইটো 6 মাৰ্ক দিছে। যিকোনো 3জন ব্যক্তিৰ বিষয়ে লিখিবলৈ দিছে। সতী জয়মতী, শামসিং হামছে, কৃষ্ণকান্ত সন্দিকৈ, জননেতা শৰৎ চন্দ্ৰ সিংহ আৰু জগত মোহন সিংহ আৰু বাঘ হাজৰিকা। 6টা আছে, 6টাৰ ভিতৰত যিকোনো 3জনৰ জীৱনী চমুকৈ লিখিবলৈ দিছে। অংশৰ 75 মাৰ্ক ইতিমধ্যে শেষ হ'ল। আৰু খ অংশৰ পদ্য আৰু গদ্য ভাগ মূল্যাংক 25। এতিয়া 25 মাৰ্ক আছে আৰু বাকী। অতি সংক্ষেপে উত্তৰ দিয়া। মাধৱ কন্দলী কোন? আৰু মাধৱ কন্দলীক শংকৰদেৱে কিয় কবি বুলি অভিহিত কৰিছিল? এইটো দুটা কোশ্চেন দিছে, দুটাৰ ভিতৰত 2 মাৰ্ক আছে। 17 নম্বৰ, চকিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনেধৰণৰ চিন্তা আহিছিল? এইটো 3 মাৰ্ক। লংকা নগৰীৰ কাষৰ বননিত হনুমন্তই কি কি ফল মূলৰ গছ দেখিছিল? এইটো 3 মাৰ্ক দিছে। 19 নম্বৰত তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ লিখা। যিকোনো 4টা চমু লিখিব দিছে, 4 মাৰ্ক দিছে। মাধৱদেৱে ৰচনা কৰা নাটসমূহৰ একমাত্ৰ দধিবতন বা অৰ্জুন ভজনৰ বাহিৰে বাকীকেইখন কি নামে জনা যায়? খ নম্বৰ, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? হেমচন্দ্ৰ বৰুৱাদেৱে ৰচিত এখন গ্ৰন্থৰ নাম। আৰু অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনে কেনেধৰণে আচৰণ কৰে? আৰু 19 নম্বৰ দিছে অহি বান্ধৱী সব থানে আৰব নাহি আবৰ কথাষাৰ কোনে কৈছিল? 6 নম্বৰ, তেওঁক দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা, তেওঁ কোন? এইবিলাক আছিল চমু উত্তৰ। আৰু তাৰ পাছতে পিতৃ মাতৃ আমাৰ মাননীয় কথাষাৰ বুজাই লিখা। ইয়াৰ মাৰ্ক দিছে 3। আৰু
21 নম্বৰ ইহা শুনি চিন্তাৰ শোক তেজিয়ে পৰম হৰ্ষিত পেল কোনে কাৰ আৰু কিয় কথাষাৰ হৰ্ষিত হৈছিল ইয়াৰ মাৰ্ক দিছে 3 22 নম্বৰ যিকোনো দুটা শব্দৰ বিপৰীত শব্দ লিখা এইটো চোৰ শূন্য জ্যেষ্ঠ আদি এইটোৰ বিপৰীত শব্দ লিখিব দিছে 22 নম্বৰত ইয়াৰ মাৰ্ক দিছে 2 23 নম্বৰ যিকোনো দুটা এটাকৈ সমাৰ্থক শব্দ লিখা লোতক জগত সমুদ্ৰ আৰু মান চাৰিটা দিছে চাৰিটাৰ ভিতৰত যিকোনো দুটা লিখিব লাগিছে দুটাৰ মাৰ্ক দিছে 2 সমাৰ্থক লিখিব দিছে 24 নম্বৰ যিকোনো এটাৰ বিপৰীত লিংগবাচক শব্দ লিখা এইটো 1 মাৰ্ক দিছে শিক্ষক পূজনীয় বৰুৱা জীয়েক 25 নম্বৰ তলৰ শব্দবোৰৰ যিকোনো দুটাৰ আধুনিক অসমীয়ালৈ অনুবাদ কৰা পেহী পেখি হামু পিয়াল কপি নিকা এইটো আছিল শেষ হ'ল ভিডিঅ'টো আছিল কোকৰাঝাৰ জিলাৰ যিটো কোশ্চেন পেটাৰ্ণ হাফ ইয়াৰলি এক্সামিনেশ্যন ক্লাছ 9ৰ নিশ্চয় তোমালোকে নোট কৰি ল'বা আৰু বাকি ডিষ্ট্ৰিক্টৰবিলাকে কালেকশ্যন কৰি ল'বা কোশ্চেন পেটাৰ্ণটো সেম হয় ফাইনেলতো ঠিক একেদৰে আহিব সেইকাৰণে ভিডিঅ'টো দিয়া আৰু যিসকলে ক্লাছ 8ত পঢ়ি আছা এই ভিডিঅ'টো আগন্তুক বছৰত তোমালোকে লাগিব তো আজিৰ ভিডিঅ'টো এইখিনিয়ে